Assalamualaikum, welcome back to my channel. আজি হৈছে হ্যাপি সবে বরাত আৰু সবে বরাতৰ উপলক্ষে আজি আমি অলপ কিবা কিবি বনাই আছো ঘৰত আৰু আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব আজি কি বনাই আছো দেখাম। বরাতৰ উপলক্ষে আম্মাই বনাই আছে ৰুটি, চাউলৰ ৰুটি, এই এপানে চাউলৰ ৰুটি বেলি আছে, এপানে ধোৱা আছে আৰু বনাই আছে চাউলৰ ৰুটি। আদনানৰ আম্মা আৰু মোৰ লগত আছে আদনান। এই আদনান অলপ চাই দিয়া এপানে আৰু এপানে আদনানৰ দাদি। এপানে মিট বনাই আছো, মিট এটা কুকাৰত অলপ সিজা মছলা দি লাৰি চাৰি বহাই দিম আৰু এপানে কেঁচা মিট ৰখা আছে, এইখিনিত অলপ আলু দি বনাম। এপানে জলকীয়া চব থোৱা আছে, আপোনালোকে চাই থাকিব আৰু আমি অলপ পাছত ৰেডি হ'ম নামাজ পঢ়িবলৈ। নামাজ পঢ়িম আৰু আপোনালোকে চাব, আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব, আমিও দোৱা কৰিম। এয়া মোৰ লগত আদনান পানী পাই পুৰা পানীৰ লগত নাচি আছে। আমাৰ আদনানে নামাজত যাব এতিয়া, পাঞ্জাবী পিন্ধি ৰেডি হৈ গ'ল। আদনান তুমি উঠি যোৱা নামাজত যোৱা। আজি সবে বরাত আদনানে নামাজ পঢ়ি সবৰ কাৰণে দোয়া কৰিব। আজি দোয়া কৰিবা দোয়া কৰিব। যোৱা নামাজত যোৱা নামাজত গৈ আছে ল'ৰাটোৱে। আমাৰ আদনানে নামাজত যাব এতিয়া। ওলাই গ'ল নামাজত গুচি গ'ল। আহি যোৱা। তুমি নামাজত নগলা? নামাজত যোৱাগৈ। ভাল ল'ৰা, নামাজত যোৱা। নামাজ পঢ়ি আহিবা ৰাতি 11টা বাজি গ'ল আৰু এতিয়া নামাজ পঢ়িবলৈ সময় হৈ গ'ল। কাৰণ আজিতো সবে বরাত সকলোৱে গম পায় আৰু মোৰ তৰফৰ পৰা সকলোকে, মোৰ যিমান ছাবস্ক্ৰাইবাৰ সকল আছে চবকে মই হেপী সবে বরাত জনালোঁ। আৰু বেছি কথা নাপাতো, এতিয়া যাওঁ, নামাজৰ সময় হৈ গ'ল, নামাজ পঢ়িবলৈ যাওঁ। আৰু মই দুখিত নামাজ পঢ়া ভিডিঅ'টো দেখাব নোৱাৰোঁ, কিন্তু সকলোৱে মোৰ কাৰণে দোয়া কৰিব আৰু ময়ো দোয়া কৰিম। খুদা হাফিজ, এতিয়া ৰাখিছোঁ।